ভিডিঅ'টো চোৱাৰ আগতে প্ৰথমে কাণত হেডফোনডাল পাৰিলে লগাই লওক, কাৰণ ভিডিঅ'টো এনেকুৱা মজা যে ভিডিঅ'টো চালে হাত নমৰাকৈ আপুনি থাকিব নোৱাৰিব, মাল পানী ওলাই যাব। গতিকে কাণত হেডফোনডাল লগাই লওক। আমাৰ বৰদেউতাৰ মাজুজনী জীয়েক ওচৰৰ এখন গাঁৱলৈ বিয়া হৈছে। তাৰ এজনী ছোৱালী আৰু এটা ল'ৰা আছে। ল'ৰাটো সৰু, ছোৱালীজনী তেতিয়া গাভৰু হোৱা নাছিল, প্ৰায় 11 বছৰমান হৈছিল। মই খুব মৰম কৰিছিলোঁ। ছোৱালীজনীও দেখিবলৈ বৰ মৰম লগা। মই তেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি ঘৰতে আছিলোঁ। এদিন বাই আমাৰ ঘৰলৈ আহি ছোৱালীজনীক টিউচন লোৱাৰ কথা ক'লে সিহঁতৰ ঘৰত। মই মান্তি হোৱা নাছিলোঁ, কাৰণ বহুত দিগদাৰী এইবোৰ। তথাপিও পিছত মায়ে যাব ক'লে বেয়া পাব বুলি পিছবেলা টিউচন কৰোঁ। ভালেই লগা নাছিল, কাৰণ সৰু ছোৱালী একোৱেই নাজানে। লাহে লাহে মোৰ লগত ফ্ৰী হৈ গ'ল, মোৰ ওচৰতে বহি লৈ গাত ধৰি লয়। ময়ো ভবা নাছিলোঁ, কাৰণ তাই গাভৰু হোৱা নাছিল। মই যেতিয়া টিউচন কৰি থাকোঁ, আমাক দুটাক বাই আৰু ভিনদৈ এটা ৰুমত এৰি আঁতৰি যায়, কাৰণ ডিষ্টাৰ্ব হ'ব বুলি। মই এদিন তাক কিবা লিখিব দি মোবাইলটো টিপি আছিলোঁ। কি কৰিম নকৰিম বুলি চুদাচুদি ভিডিঅ' চাই আছিলোঁ। তাই লিখি হৈ গ'ল বুলি কোৱাত মই বন্ধ কৰি দিলোঁ আৰু কি দিওঁ বুলি মই তাইৰ কিতাপখন চাই আছিলোঁ। তেনেতে তাই ক'লে, মামা ভিডিঅ' অলপ চাওঁ দে। মই নাই ভিডিঅ' বুলি ক'লোঁ। তাই ক'লে, তুমি যে এতিয়া চাই আছিলা সেই ভিডিঅ' নাই চোৱা বুলি ক'লোঁ। মই জানো তুমি ভিডিঅ' চাইছিলা, মই মাক কৈ দিম ৰ'বা, তুমি বৰ বেয়া ভিডিঅ' চোৱা বুলি। মই ভাবিলোঁ সঁচাকে যদি কৈ দিয়ে বৰ বেয়া কথা হ'ব। মই দি দিলোঁ চাবলৈ তাইও মানা নকৰি পুৰা মনোযোগ চাই আছে। মই গম পালোঁ যে তাই নিশ্চয় আগতে ক'ৰবাত এইবোৰ চাইছে। মই সুধিলোঁ, তই আগতে এইবোৰ ক'ৰবাত চাইছ নেকি? তাই ক'লে, এদিন মহাই দেখাইছিল বুলি। তাই পুৰা চালে আৰু লগতে ময়ো চালোঁ। ঘৰত কোনো নাই। চাই মোৰ লাউৰাটো দাং খাই গ'ল আৰু চুদিব মন গ'ল। কি কৰিম, তাই গাভৰু হোৱাই নাই। এনেকে কৰোঁ মোৰো লাউৰাটো নুসুমাবই কেলা। তথাপি মোৰ লাউৰাটো উলিয়াই তাক হাত মাৰিব দিলোঁ। তাই পুৰা ভিডিঅ' চাই মোৰ কণীটো তল ওপৰ কৰি আছে। মজা লাগি গ'ল। তাৰ পিছত মুখত ভৰাই চুপিব ক'লোঁ। ইমান ধুনীয়াকৈ চুপিলে নহয়, বেলেগ ছোৱালীয়ে নাজানে। এনেকৈ চুপাই কাম চলালোঁ আৰু যেতিয়ালৈকে মাল পানী নোলায়। এনেকে সদায় কৰোঁ, ভিডিঅ' দেখাওঁ আৰু চুপাওঁ। দুদিনমানৰ পিছত তাই গাভৰু হ'ল। মোৰ পুৰা ফূৰ্তি, এতিয়াহে আচল মজা লাগিব বুলি। কিন্তু তেতিয়া সুবিধাই নাপালোঁ। এদিন সেইটো দিনটো আহিল। সেইদিনা ঘৰত অকলে আছিলোঁ। মাহঁত কিবা কাৰণত টাউনত ওলাই গৈছিল। তাই অকলে মানে বৰদেউতাহঁতৰ ঘৰলৈ আহিছিল। অলপ পিছত আমাৰ ঘৰলৈ আহিল। মই তেতিয়া শুই আছিলোঁ। তাই মাতিলে, মামা কি কৰি আছা? মই শুই আছোঁ ক'লোঁ। ডাইৰেক্ট মোৰ ৰুমলৈ সোমাই আহিলে। বিচনাত বহি ভাল বেয়া সুধিলে। মই তাইক ক'লোঁ এই কথাষাৰ মাজত বহুত বেলেগ হ'ল। তাই মানে গাখীৰ দুটা পুৰা টেনটেনীয়া হৈ আছে। মোৰ দেখি লাউৰাটো দাং খাই উঠিলে, মানে চুদিমে লাগিছে। তাই নিজে ক'লে, মই ক'লোঁ ভিডিঅ' চাবি নেকি? তাই হাঁহি মাৰি ক'লে, চামতো। তাই হাঁহি ক'লে, কিন্তু ভিডিঅ' চাম বুলি ক'লে। বেছি দেৰি নকৰোঁ, যাবি আহিছহে। মই তাক চাব দি বাহিৰত চাই আহিলোগৈ, কোনোবা আহিছে নেকি। তাৰ পিছত লগে লগে ভিতৰলৈ সোমাই গ'লো। পুৰা শুই চাই আছে। মই তাৰ গাখীৰ দুটা পুৰা টিপিব ধৰিলোঁ। কেলা পুৰা মজা লাগিছে। পলম নকৰি তাৰ পেণ্টটো খুলি তাৰ মৰম লগা গিদাখন চেলেকি খালোঁ। পানী ওলাই একেবাৰে চপচপীয়া হৈ আছে। তাই আহ কৰিছিল। তাইৰো চেখ উঠিছিল। 10 মিনিটমান চেলেকাৰ পিছত মোৰ লাউৰাটো উলিয়াই মুখত ভৰাই অলপ চুপিব দিলোঁ। ইমান মজা আৰু চুপ পুৰা কেলা চুপাওঁ। পুৰা ফচক কৰাই দিছোঁ কেলা, আৰু ধৈৰ্য ধৰিব নোৱাৰিলোঁ আৰু ভৰাই দিলোঁ মোৰ ভাবি ডাল তাৰ গৰম বুছত। পুৰা দিছোঁ কেলা। আহ মামা বিষাইছে
মই ক'লো এনেকে সদায় দিবিনে চুদিব মনো দিম মামা বিষাইছে ফচ ফচ কৰিছে কেলা এনেকে 20 মিনিট হেঁপাহ পলাই ঢুকিলো তাৰ বুচত মোৰ মাল পানীখিনি পেলাই দিলো মাল পানী ওলোৱাৰ পিছত কি শান্তি লাগে কেলা বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই বাৰু কেনে পালে যদিহে ভাল পালে তেনেহ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিব আৰু যদি চেনেলটো যদি প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক তেতিয়াহে আগলৈ এনেকুৱা মজা ভিডিঅ' চাবলৈ পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক